জয় আই অসম। মংগলদৈত 4 বছৰমান আগৰ পৰা মানে আমাৰ মংগলদৈ মহিলা সমিতিয়ে মানে কৰিম চকত বা যিকোনো ঠাইত মানে এনেকৈ মানে বন্তি প্ৰজ্বলন কৰে পূজাৰ আগদিনাখন, কালী পূজাৰ আগদিনাখন। আৰু এবাৰ মানে কৈছে যে কোনো ধৰণৰ মানে চীনা বস্তু মানে ব্যৱহাৰ কৰিব মানা কৰিছে। সেইকাৰণে মানে এটা ধৰ্মঘটৰ দৰে ওলাইছে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো কিবা জবৰদস্ত জনাইবালা আহে আৰু এইসকল আমাৰ মংগলদৈৰ মহিলা সমিতিৰ বাইদেউসকল। আৰু ইয়াত মানে বৰ ধুনীয়াকৈ লিখে মাটিৰ চাকি ব্যৱহাৰ কৰক। যিবিলাক মাটি মানে আছে মাটিৰ চাকিবিলাক ব্যৱহাৰ কৰিব দিছে। আৰু যিবিলাক চীনা বস্তু আছে এইবিলাক চব বৰ্জন কৰিব দিছে। এইবিলাক মহিলাসকলে মানে আজি ওলাই আহিছে আগদিনাখন। আৰু চ' এতিয়া মই বৰ্তমান বাইদেউহঁতৰ লগত আছোঁ। বাইদেউ কৈ দিয়কচোন। নমস্কাৰ। আমাৰ গ্ৰীণ দেৱালীৰ উপলক্ষে আমি আজি আয়োজন কৰিছোঁ। তো আমি চাকি জ্বলাই হেৰি ফটকা মানে বন্ধ কৰিছোঁ আৰু চাকি মানে মাটিৰ চাকিৰে আমি হেৰি দেৱালী উদযাপন কৰিছোঁ। এতিয়া মানে এইটো মেইন মানে এতিয়া যিবিলাক মানে বাৰু আমাৰ এটা প্ৰত্যেক বছৰৰ পৰা আমাৰ যিটো চীনা বস্তুৰ পৰা আহি আছিল এইটো এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বন্ধ কৰিছোঁ। সেইকাৰণে আমি গোটেই মহিলাবিলাকে গ্ৰীণ কাপোৰ পিন্ধি আমি ওলাই আহিছোঁ আৰু মাটিৰ চাকি জ্বলাই প্ৰত্যেকবাৰে আমি প্ৰচেছন কৰোঁ। এইটো এবাৰৰ পৰা আৰম্ভ কৰিছে। আমাৰ 4 বছৰ হ'ল। আমি প্ৰত্যেকবাৰে ৰাতিপুৱা 10টাৰ পৰা আমি প্ৰচেছন কৰোঁ। আমি একদম NLM অফিচৰ পৰা আমি কৰিমৰ চকলৈ এনেকৈ ঘূৰি যাওঁ। আমি মানে প্ৰত্যেক বছৰে কৰে। এবাৰ মানে ক'ভিডৰ কাৰণে এইবিলাক কৰিব পৰা নাছিল। ক'ভিডৰ কাৰণে কৰিব পৰা নাই। সেইকাৰণে আমি আবেলি যাৰ এৰিয়ালৈ আমি মানে গ্ৰীণ দীপাৱলী পালন কৰি আছোঁ। এইটোতো কৰিয়ে থাকিব। আৰু এতিয়া আপোনালোকে এটা কথা কওঁ, যিটো চীনা সামগ্ৰী মানে বৰ্জন কৰাইছে এইটোক লৈ মানে আপোনালোকে কিমান সুখী? চ' বহুতখিনিয়ে সুখী। মানে এইবিলাক আৰু চাইনিজ বস্তু বাদ দিয়ক, আমাৰ ইণ্ডিয়াতে এইবিলাক বস্তু চেষ্টা কৰিব লাগে। চববিলাক দেখাই আছোঁ বাৰু। এতিয়া দেৱালী বাৰু কেনেকুৱা লাগি আছে? দেৱালী আমি দেৱালীৰ আগদিনাখন আমি গ্ৰীণ দীপাৱলী পাতোঁ আৰু এনেকেই যেন আমি কৰি থাকিব পাৰোঁ এইটোৱে আমাৰ কাম। এতিয়া আমাৰ লগতে যেন সহযোগ কৰে আমাৰ আশা। এতিয়া মানে যিহেতু আমি মংগলদৈৰ পৰা আছোঁ, গোটেই অসমবাসী ৰাইজক কিবা ক'ব নেকি আমাৰ মংগলদৈৰ পৰা? আমি মংগলদৈৰ পৰা অসমবাসীক ক'ব বিচাৰিছোঁ যে এনেকৈ আমি যেনেকৈ মংগলদৈত আমি হেপী দেৱালী পাতিছোঁ, আপোনালোকেও তেনেকৈ কৰক। চীনা বৰ্জন কৰক, মাটিৰ চাকি জ্বলাওক। আমি সুখী, আপোনালোকে সুখী হওক। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। জয় আই অসম। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ছাবস্ক্ৰাইব। জয় আই অসম। আৰু মই সমূহ ভাৰতবাসীলৈকে মানে অসমবাসীলৈকে মানে সকলোকে মানে দেৱালীৰ শুভেচ্ছা জনাওঁ।